হেল্ল' গাইজ নমস্কাৰ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু এতিয়া মই এয়া গা পা ধুই ধুনীয়াকৈ আহিছোঁ। মানে এয়া হৈছে উৰুকাৰ পাছদিনাখনৰ মিনি ভ্লগ। এতিয়া আমি এয়া ধুনীয়াকৈ মেজি জুই ফুৱালোঁ। তাৰপাছত পেহী আৰু আইতাৰ লগত আহিলোঁ মই ককাৰ ওচৰত এয়া পিঠা পনা চাহ তাহ তেনেকৈ দিবলৈ। তাৰপাছত তাত দি কৰি আহি মই এয়া যাবলৈ ওলাইছোঁ আমাৰ ভোগালী য'ত মানে আমি খানা খাইছিলোঁ তাত খানা আছিলে। তাত খাই বৈ এতিয়া গা পা ধুই ধুনীয়াকৈ ময়ো আমাৰ ককা মানে চবকে আৰু এয়া পেহী আৰু আপাৰ লগত দিবলৈ গৈছিলোঁ জলপান। এয়া হৈছে চাকি তাকি চব যোগাৰ কৰি লৈছোঁ। আৰু তাৰ পৰা আহি ভৰি হাত ধুই মই জ্বলালোঁ ধূপ। তাৰপিছত চাহ খালোঁ। আৰু এয়া হৈছে আমাৰ আপাহঁতি আহিছিলে যে মিঠাই আনিছিলে আৰু এয়া জলপান খালোঁ। তাৰপাছত মাংস এটি ভাত খালোঁ, কিন্তু ভাত খোৱা নেদেখালোঁ। আৰু এইকেইদিন মই গোটেই ডেইলি মানে মিনি ভ্লগ দিয়ে আছোঁ। আপোনালোকে ভাল পাইছেনে কমেণ্ট কৰি জনাব, আৰু কিবা যদি ভুল হৈছিলে ক্ষমা কৰিব। আৰু শেষত একেবাৰে শেষ মিনি ভ্লগত হেপী ভোগালী বিহু।